নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ আগত আলোচনা কৰিব বিচাৰিছোঁ যে কেতিয়া কোনো এটা বস্তুৰ দাম কমি যায় আৰু কেতিয়া কোনো এটা বস্তুৰ দাম বাঢ়ি যায়। এই সকলোবোৰ কথা এই ভিডিঅ'টোত আলোচনা কৰিম। পোনপ্ৰথমে এই ভিডিঅ'টো এটা লাইক কৰক আৰু সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু বান্ধৱীয়ে এই কথাখিনি জানিব পাৰে। বন্ধু বান্ধৱীসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। যেতিয়া উৎসৱ পাৰ্বণ অনুষ্ঠিত হয়, দেৱালী, পূজা, ভোগালী বিহু, ৰঙালী বিহু যিয়ে নহওক লাগে কিয়া, এই সকলোবোৰ যেতিয়া উৎসৱ পাৰ্বণ আৰম্ভ হয় সেই সময়ত বিভিন্ন ধৰণৰ কোম্পানীসকলে তেওঁলোকৰ যিবোৰ প্ৰডাক্ট সেই প্ৰডাক্টসমূহ এটা নিৰ্দিষ্ট অনুপাতত অফাৰত দিয়ে, অৰ্থাৎ কম দামতে সেই বস্তুটো দিয়ে। গতিকে বন্ধু বান্ধৱীসকল কিয় দিয়ে আপোনালোকে জানেনে? এই কাৰণে দিয়ে যে যেতিয়া কোম্পানীসকলৰ বিক্ৰী বাৰ্তাটো কমি যায়, অৰ্থাৎ সেই বস্তুবোৰ গ্ৰাহকৰ লোৱাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাটো কমি যায়, তেতিয়াহ'লে তেওঁলোকৰ যিটো বজাৰ সেই বজাৰৰ যিটো পৰিমাণ সেই পৰিমাণটো কোম্পানীসকলৰ ডাউন হৈ যায়, যাৰ ফলত সেই নিৰ্দিষ্ট উৎসৱ পাৰ্বণত যাতে গ্ৰাহকসকলে সেই কম দামতে সেই বস্তুসমূহ বেছিকৈ ল'ব পাৰে বা বেছিকৈ ল'ব বিচাৰে, সেই তাৰ ওপৰত লক্ষ্য ৰাখি সেই বস্তুবোৰ দাম কমাই দিয়া হয়, অৰ্থাৎ বিভিন্ন ধৰণৰ ডিছকাউণ্টত অফাৰ দিয়া হয়। এতিয়া গম পালে যে কিয় এইবোৰ বস্তুৰ দাম উৎসৱ পাৰ্বণত কমাই দিয়ে। এতিয়া আকৌ আমি আলোচনা কৰিব বিচাৰিছোঁ যে কেতিয়া কোনো এটা বস্তুৰ দাম বৃদ্ধি হয়। যেতিয়া পোনপ্ৰথমে কোনো এটা বস্তু বজাৰত ওলায় তেতিয়া সেই বস্তুটোৰ দাম বৃদ্ধি হয়। সেই কোম্পানীসকলে জানে যে সেই বস্তুবোৰ যদি ভাল হয় তেতিয়া গ্ৰাহকে যিমান দামেই নহওক লাগে কিয়া সেই বস্তুবোৰ ল'ব বিচাৰে। গতিকে পোনপ্ৰথমে সেই বস্তুটোৰ দাম বৃদ্ধি হয় বা বৃদ্ধি কৰা হয় আৰু এটা নিৰ্দিষ্ট সময়সীমাৰ অন্তৰালত যেতিয়া বস্তুটোৰ ওলোৱাৰ সময়সীমা বৃদ্ধি হৈ যায় তেতিয়া এটা নিৰ্দিষ্ট অনুপাতত সেই বস্তুটোৰ যিটো মূল্য সেই মূল্যটো কমাই অনা হয়। এতিয়া গম পালে যে বন্ধু বান্ধৱীসকল কিয় কোনো এটা বস্তুৰ দাম বৃদ্ধি হয় আৰু কেতিয়া কোনো এটা বস্তুৰ দাম কমি যায়। ইমানখিনিয়ে। বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। বাই বাই, জয় আই অসম।